সুদূৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে আৰু তাৰ এক উদাহৰণ হ'ল আজি প্ৰাক্তন ছাত্ৰী সমাৰোহ। এখন সমাৰোহ পাতিবৰ কাৰণে অকল উৎসাহে নহ'ব, এই বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীসকলৰ শিক্ষা তথা সমাজ সেৱাৰ মনোভাৱটোৱে এই প্ৰাক্তন ছাত্ৰী সন্মিলনীখনে দাঙি ধৰিছে। মই প্ৰাক্তন ছাত্ৰী সন্মিলনীৰ লগত জড়িত বিষয়ববীয়াৰ লগতে সদস্য তথা সকলো ছাত্ৰীলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 40 বছৰৰ পিছত, প্ৰায় 40 বছৰীয়া ইতিহাসৰ পিছত এই বিদ্যালয়ত প্ৰাক্তন ছাত্ৰী সমাৰোহখন পাতি আমাক যি গৌৰৱৰ ভাগ হোৱাৰ সময় হেৰি কৰিছে তাৰ কাৰণে মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান আমি স্মৃতি তৰ্পণ কৰিবৰ কাৰণে ওলাইছোঁ বাপুজী বালিকা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ বিশেষ অনুষ্ঠান স্মৃতি তৰ্পণ, আৰু স্মৃতি তৰ্পণ অনুষ্ঠানে বৰ্তমান আমি আগবাঢ়িছোঁ। এয়া পৰিৱেশ এয়া আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী। প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰাক্তন ছাত্ৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু এজন শিক্ষাগুৰু আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতসকলৰ স্মৃতিত আমি এই স্মৃতি তৰ্পণ কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। এই স্মৃতি তৰ্পণ কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ স্মৃতি তৰ্পণ হিচাপে আমন্ত্ৰণ জনাইছিলোঁ মাননীয় শাস্তিৰাম ডেকা ছাৰ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়। এই প্ৰাক্তন ছাত্ৰী সমাৰোহৰ কেইবাগৰাকীও সতীৰ্থ আজি আমাৰ মাজত নাই। এই সতীৰ্থসকলক অতি শ্ৰদ্ধা জনাবৰ কাৰণে একো বেছিকৈ আমি বন্তিৰ ব্যৱস্থা সন্মিলনীত কৰা হৈছিল। এই সকলক আহ্বান জনাম, তেওঁলোকৰ পৰিয়ালৰ কোনোবা যদি আছে তেতিয়াহ'লে তেওঁলোকে আহি এগছিকৈ বন্তি প্ৰজ্বলন কৰিব, আৰু এই অনুষ্ঠানত উপস্থিত নাই তেতিয়াহ'লে প্ৰাক্তন ছাত্ৰীগৰাকীয়ে সেই প্ৰয়াত ছাত্ৰীগৰাকীৰ স্মৃতি বন্তি প্ৰজ্বলন কৰিব। প্ৰথমগৰাকীক মই আহ্বান জনাইছোঁ মনোৰমা কলিতা। মনোৰমা কলিতাৰ স্মৃতি শ্ৰদ্ধা জনাবৰ কাৰণে পৰিয়ালৰ লোক আহিছে, তেওঁলোকে বন্তি প্ৰজ্বলন আৰু যিখিনি আনুষ্ঠানিক কাৰ্য আছে তেওঁ কৰিবৰ কাৰণে আগবাঢ়িছে। তাৰ দীপালী কুমাৰ তিতকুচিত ঘৰ, সবিতা নাথ বালিকুচি। আন এগৰাকী আমাৰ ছাত্ৰী পৰিতা নগৰ, যিগৰাকী ছাত্ৰীয়ে খুব সময়ত দ্বিতীয় বছৰৰ ছাত্ৰী আছিল আৰু নাটক কৰি অৰ্জন কৰিছিল বুঢ়া হাইস্কুলত। প্ৰথম স্থান পাইছিল পৰিতাৰ লগত থকা দলটোৱে আজি পৰিতাৰ কাকতিৰ স্মৃতিটো এগছি বন্তি প্ৰজ্বলন কৰাৰ কাৰণে পৰিয়ালৰ তৰফৰ হৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰী ছয়নিকা কুমাৰে বন্তিগছি প্ৰজ্বলন কৰিব।
কলিতা কাকতি তাৰপিছত আছে উত্তৰা কুমাৰ পৰা আচাৰী পৰিয়াল আমি সকলোলৈ চিঠি পঠিয়াইছিলোঁ আৰু আজিৰ অনুষ্ঠানটোত পৰিয়ালৰ হৈ উপস্থিত থাকি নামতো এগৰাকী মন্ত্ৰী প্ৰজ্বলন কৰিবৰ কাৰণে আন এগৰাকী প্ৰাক্তন ছাত্ৰী আগবাঢ়ি যাব দীপালী দেৱী বৰদৈ তাৰপিছত আছে অনুপৰা উপন্ময় নাথ বুঢ়াদৈ নিৰুপমা কলিতা পদ্মাজাৰ আৰু লগে লগে আমি স্মৰণ কৰিছোঁ সূৰ্যশ্ৰী কৰ্মচাৰী চন্দ্ৰকান্ত ডেকাদেৱ আৰু লগতে বিদ্যালয়ৰ বৰ্তমানৰ অৱসৰী প্ৰধান শিক্ষক মাননীয় নন্দিৰাম কুমাৰদেৱকো আমি স্মৰণ কৰিছোঁ দিনৰ কাৰণে বিদায় লৈ গ'ল তেওঁলোকক এই স্মৰণ কৰাৰ কাৰণে তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰাৰ কাৰণে এটা সুযোগ পোৱাৰ কাৰণে মই আমাৰ উদ্যোক্তাসকলক এই দায়িত্ব দিয়াত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে স্মৃতি তপন কৰিবৰ কাৰণে স্বপ্নালী দাসক মই আহ্বান জনাইছোঁ অৰ্পণৰ বাবে প্ৰাক্তন ছাত্ৰী তুমি তাৰ পৰা দি থাকিব আৰু তুমি ধৰি থাকিব নালাগে তাত দি দিয়া দৰ্শকসকল আমাৰ ইতিমধ্যে দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ হৈ গ'ল আৰু আমি এতিয়া আগবাঢ়িছোঁ শ্বহীদ তৰ্পণলৈকে গতিকে ব'লক আমি শ্বহীদ তৰ্পণৰ ওচৰলৈকে যাওঁ এয়া জলিতাও আহিছে আজি সমাৰোহৰ কাৰণে সাজি কাচি এয়া আপোনালোকক দেখাই আছোঁ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন পৰিৱেশ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ বিভিন্ন পৰিৱেশ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ হাই বাইদেউ এইফালেহে আছে দেই ফ্ৰণ্টত আজি বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সন্মিলনৰ উদ্বোধন বৃহত্তৰ পশ্চিম নাৰী শিক্ষা উন্নয়ন কেন্দ্ৰ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়খনৰ প্ৰতিগৰাকী কৰ্মকৰ্তা তথা যিসকল পুৰুষা ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত আমাৰ এই অঞ্চলত এই নাৰী শিক্ষাৰ এখন শৈক্ষিক প্ৰতিষ্ঠান আমাৰ মাজত উপহাৰ দিয়াৰ বাবে আমি সেইসকল ব্যক্তিক শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ শ্ৰদ্ধা আজিৰ এই বিদ্যালয়ত উপস্থিত থকা মৰমৰ শিক্ষাৰ্থীসকল তথা আমাৰ আঞ্চলিকৰ সভাপতি হিচাপে এই অনুষ্ঠানটোৰ দায়িত্ব দিয়াৰ বাবে মই উদ্বোধনী সমিতি তথা বিদ্যালয় পৰিচালনা সমিতিৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰৈছোঁ
প্ৰৱেশ পথৰ প্ৰথমে তোৰণটোৱে দ্বাৰা আমি আদৰি জনোৱাৰ কাৰণে এই তোৰণটো ব্যৱস্থা কৰা হৈছে আৰু এই তোৰণটো আগবঢ়াইছে আমাৰ বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী প্ৰয়াত কল্পনা চলিয়া অৰ্থাৎ বৰুৱা পবিত্ৰ স্মৃতি তেওঁৰ স্বামী গণেশ বৰুৱা আৰু পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ অৰ্ধাংগিনীৰ পবিত্ৰ স্মৃতি এই তোৰণটো আমাৰ এই সমাৰোহ উপলক্ষে আগবঢ়াইছে। আমি এটি অপৰাধ গ্ৰহণ কৰিছিলোঁ আৰু এই অপৰাধীটিৰ সম্পাদক যুৱ ব্যৱসায়ী তথা পৰিচালনা সমিতিৰ এগৰাকী অন্যতম সদস্য আমাৰ এই সমাৰোহটো এক গতিশীল প্ৰদান কৰা নাওডিঙা নিবাসী মহম্মদ জাহিদুল ইছলাম দেৱে আমি তেওঁক আহ্বান জনাইছিলোঁ আৰু তেওঁৰ কাইলৈৰ পৰাই গোটেই নিশাটো উজাগৰে থাকি আমাৰ সমাৰোহত কাম কৰি আছে আৰু তেওঁ আমাৰ মাজত এয়া উপস্থিত হৈছে। পোনপ্ৰথমতে তেওঁ প্ৰাক্তন ছাত্ৰী সন্মিলনীৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আদৰি জনাবৰ কাৰণে উপভোক্তাসকলক আহ্বান জনাইছোঁ। এয়া এখন ফুলাম গামোচাৰে তেওঁ আদৰি জনাইছে আৰু লগে লগে তেওঁ আজি এই প্ৰৱেশ পথত থকা তোৰণখন অপৰা বৰুৱা স্মৃতিৰ তোৰণখন উন্মোচন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। হতাশ হোৱা নাই। আমি এই দৃষ্টিকাৰীসকলক জৰিয়না দিয়াৰ লগতে এটা কৃষ্ণ মন্দিৰত এনেদৰে বৈশিষ্ট্য কৰি সমাৰোহটো যিসকলে হয়তো গান কৰিব বিচাৰিছে সেই সকলৰ বিৰুদ্ধে আমাৰ প্ৰত্যাহ্বান স্বৰূপে ছাত্ৰীসকল থিয় হৈ সমাৰোহটো সফল হোৱাৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ আৰু এতিয়া উন্মোচন দেৱক সমূহ এটি ভাষণ আগবঢ়োৱাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান মণ্ডলী আমাৰ এছেম্বলিৰ সভাপতি জনমুখে সকলো বিষয়ববীয়া বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ লগতে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল বৰুৱানী বাইদেউ আমাৰ মাজত তেখেতে যদিও আমাৰ বাপুজী বালিকা বিদ্যালয়ত অধ্যয়নৰত আছিল কিন্তু কিবা এটা ঘটনা বা এনেকৈ ঘটনাৰ মাজৰ পৰা আমাৰ মাজৰ পৰা হেৰাই গ'ল জানো তেখেতৰ বিদেশী আপোনাৰ চিৰজীৱী লাভ কৰোঁ আৰু আচলতে আমি বাৰু যি নহওক আজি খটৰটো মই উন্মোচন হোৱা বুলি ঘোষণা কৰিছোঁ। বাপুজী বালিকা আমি পৰৱৰ্তী কাৰ্যসূচী আছিল মুখ্য তোৰণ উন্মোচন। এই মুখ্য তোৰণ উন্মোচন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ এই বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী মনোৰমা চহৰীয়া বাইদেউ। বাইদেউলৈ বহুত বহুত ধন্যবাদ। লগে লগে বাইদেউ দুআষাৰ ক'বলৈ
শিক্ষক প্ৰমুখে শিক্ষক কৰ্মচাৰীবৃন্দ এই অনুষ্ঠানটি সুবিধাকণ পাব তাৰ বাবে মই তেওঁলোকৰ ওচৰত ধন্যবাদ জনাইছোঁ। এয়া মোৰ কামনা আৰু লগে লগে এই বিদ্যালয়খনৰ মুখ্য দ্বাৰ উন্মোচন হোৱা বুলি মই ঘোষণা কৰিলোঁ।